Good morning guys. এতিয়া মই খাবলৈ ওলাইছো আৰু খাই এতিয়া মই স্কুললৈ যাম। এয়া দালি, এয়া আলু ভাজি, এয়া শাক ভাজি আৰু এয়া অলপ আচাৰ। আজি যেহেতু মঙ্গলবাৰ মই নিৰামিষ খাওঁ, সেই কাৰণে মই এই নিৰামিষ খাইয়ে আজি স্কুললৈ যাম। মই যেতিয়া ভিডিঅ' কৰি আছিলোঁ তেতিয়া ট্ৰেক্টৰে মাটি চহাই আছিল, তাৰ কাৰণে এই শব্দটো উঠি থাকিলে। ৰাতিপুৱাৰ ভাগত বেছি সময়ো নাপাওঁ, সেইকাৰণে আজি যিহেতু মঙ্গলবাৰ নিৰামিষে খাব লগা হ'ল। মায়ে যিহেতু দৌৰাদৌৰিকৈ বনাই দিলে, এইখিনি খাই এতিয়া স্কুললৈ ওলাইছোঁ। তাৰপিছত দিনটো এনেদৰেই মোৰ পাৰ হৈ যায়। স্কুলত যাওঁ, তাৰ পৰা আহোঁ, অহাৰ পিছত সৰু সুৰা কাম কৰি কিনে আৰু তাৰ মাজতে আপোনালোকৰ কাৰণেও মই ব্লগ বনাবলৈ চেষ্টা কৰি থাকোঁ। গতিকে চাই থাকক মোৰ ভিডিঅ'টো। আশা ৰাখিছোঁ আপোনালোকে যোৱা ভিডিঅ'টো যেনেধৰণে আপোনালোকে মোৰ চেনেলটোক লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিছে, ঠিক তেনেদৰে এই ভিডিঅ'টোতো মোক অশেষ মৰম দিব আৰু মোৰ চেনেলটোক ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকক কেনেধৰণৰ ভিডিঅ' লাগে সেইবোৰ মোক কমেণ্টত জনাব। মই আপোনালোকক যিমান পাৰোঁ দিবলৈ মই চেষ্টা কৰিম। আৰু এতিয়া মই ভিডিঅ'টোত কেনেধৰণৰ কি বস্তুৰে বনালোঁ, কেনেধৰণৰ ৰেচিপি, সেই ভিডিঅ'টো আপোনালোকে এতিয়া চাওক। কুইনাৰ খিচিৰি ৰেচিপিৰ বাবে কুইনাখিনি আগতে দালিৰ সৈতে মিক্স কৰি ভিজাই থোৱা হৈছে। তাৰপিছত এয়া গাজৰ, ধনিয়া পাত, তেজপাত কেইখিলামান আৰু জলকীয়া। তাৰপিছত কেৰাহীটো প্ৰেছাৰ কুকাৰটো গৰম হ'বলৈ দিয়া হৈছে, তাত অকণমান তেল ঢালি দিছোঁ। তাৰপিছত যিখিনি সামগ্ৰী আছিলে সেই গোটেইখিনি কুইনা আৰু তাৰ লগত যিখিনি আমি সামগ্ৰী লৈছোঁ গোটেইখিনি আমি এড কৰি দিছোঁ, ঢালি দিছোঁ প্ৰেছাৰ কুকাৰত আৰু ঢালি দি কিনে অলপ সময় ইয়াক ভাজিম। এতিয়া ভজা হোৱাৰ পিছত ইয়াত অলপ হালধি গুড়ি এড কৰি দিছোঁ। তাৰপিছত ইয়াত অলপ সোৱাদ অনুসৰি নিমখ এড কৰি দিয়া হৈছে আৰু অলপ চেনিও এড কৰি দিয়া হৈছে। চেনিয়ে আপোনাৰ খিচিৰিটোৰ কালাৰটো ধুনীয়া কৰিব। তাৰপিছত চবখিনি বস্তু একেলগে অলপ সময় ভাজিব দিম আৰু ৰঙচুৱাকৈ অলপ সময় ভাজি লওঁ। এনেকৈ লৰাই চৰাই থাকিব যাতে তলত নালাগে। তাৰপিছত ইয়াতে ধনিয়া পাত এড কৰি দিয়া হৈছে। তেজপাত এখিলা আছিল ধনিয়াৰ লগত, সেইটোও এড কৰি দিয়া হৈছে আৰু অলপ সময়ৰ কাৰণে এনেকৈ ভাজা হৈছে। এতিয়া ইয়াতে পানী ঢালি দিয়া হৈছে। ইয়াৰ পিছত ইয়াতে জিৰাৰ গুড়ি এড কৰি দিয়া হৈছে। তাৰপিছত অলপ লৰাই চৰাই দি ঢাকনটো প্ৰেছাৰ কুকাৰৰ ঢাকনটো লগাই দি 2-3টা চিটি অহালৈকে ৰখা হৈছে। তাৰপিছত এয়া কুইনাৰ খিচিৰি আপোনাৰ ৰেডি। অতি কম সময়ৰ ভিতৰতে আপুনি এনেদৰে ঘৰতে বনাব পাৰে কুইনাৰ খিচিৰি।